আজি দেখোন খুৰা দেখা দেখিয়ে নাই। খুৰা কেনিবা গ'ল নি বাৰু? আজি নাহিব নি বাৰু? মই অথনি পাইছিলোঁ নহয়। তাহাঁতে মই খুৰাক কৈ থৈ আহিছোঁ নহয়, আমি গছৰ তললৈ যাম, আপুনিও আহিব। খুৰা আহিম বুলি কৈছে নহয় গছৰ তললৈ। সৈজন আহিছে দেখিছেনে? ইহঁত দুটা আজি সোনকালে আহিলে, ৰৈ আছে সি গছৰ তলত। খুৰা আমি আজি সোনকালে আহিলোঁ নহয়, আপুনি দেৰি কৰিছে। আহক আহক, সোনকালে আহক। গৈছো গৈছো। তহঁতে শুনিছ নাই? গাঁৱত ইমান বান্দৰ ওলাইছে, গোটেই তহিলং কৰি ফুৰিছো বান্দৰ সোপাই ওলাই পেলাই। ইটো দলিয়াইছে সিটো দলিয়াইছে, ঘৰৰ ভিতৰৰ বস্তু লৈ লৈ গৈছে, ইমান অশান্তি কৰিছো। মোৰ ভাগৰ চুৰি এখন লৈ গ'ল নহয়, মেলি থৈছিলো। হয় হয় খুৰা, আপুনি ঠিকেই কৈছে। সেইদিনা মাধুৰীমা বৌহঁতৰ ঘৰত যিহে বান্দৰ উৎপাত। মই গৈছিলোঁ ফুৰিবলৈ, এনেকুৱা বান্দৰ মাধুৰীমা বৌহঁতৰ ঘৰত। হয় ময়ো গৈছিলোঁ নহয় সেইদিনা মাধুৰীমা বৌহঁতৰ ঘৰত। মাধুৰীমা বৌয়ে ইমান চিঞৰ বাখৰ কৰি আছে, মই বোলো কি হ'ল চাওঁচোন। গৈছোঁ, বান্দৰে পিঠাগুড়ি কলহটো লৈ গ'ল নহয়। খুৰা বুজিছেনে? বৌয়ে আৰু ৰাতিপুৱা গা পা ধুই আহি আৰু ভীমকল এটা গুচাই পেলাই পিঠাগুড়ি বিচাৰি ফুৰিছে, নাই নহয় পিঠাগুড়ি। বৌয়ে বোলে পিঠাগুড়ি কলহটো আকৌ কি হ'ল, চাইছে বান্দৰে কলহটো লৈ গ'ল নহয়। হয় খুৰা হয়, ময়ো গৈছিলোঁ নহয় ইয়াৰ লগত একেলগে। খুৰা শুনিছেনে? বৌ মাকজনী মানে মাধুৰীমা বৌ মাকজনী মানে ফুৰিবলৈ আহিছে ঘৰলৈ। মাধুৰীমা বৌ ঘৰলৈ আহিছে আৰু তাৰপৰা গোটেই পিঠাগুড়ি কলহটো গোটেইখন বিচাৰি ফুৰিছে নহয়। তাৰপৰা গৈ 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 পালেগৈ গছৰ ওপৰত, বান্দৰটোৱে পিঠাগুড়ি কলহটো লৈ পেলাই বহি আছে নহয়। বৌয়ে ইমান চিঞৰ বাখৰ কৰিছে, লাষ্টত কি হ'ল গম পায়নে খুৰা? কি হ'ল কচোন ক? তাৰপিছত আৰু গোটেই পিঠাগুড়ি কলহটো মাধুৰীমা বৌ মাকৰ গাতে গোটেই মূৰে চুৰে গোটেইখন ঢালি দিলে নহয় বান্দৰটোৱে। তাৰপিছত খুৰা গোটেই মাকৰ চুলিয়ে তুলিয়ে গোটেই গায়ে পায়ে গোটেই বগা হৈ গ'ল নহয় পিঠাগুড়ি পৰি পেলাই। কি যে হৈছে আৰু দেই, যিহে ক'লা মানুহজনী পিঠাগুড়ি পৰি পেলাই যিহে ঢকঢকীয়া বগা হ'ল খুৰা, দেখিলে আপোনাৰ হাঁহি উঠিব। হয় খুৰা, মই সেইদিনা হাঁহি ৰাখিবই পৰা নাই। চাই চাই ইমান হাঁহি উঠিছে ঐ। হাঁহিলেও আকৌ মাকজনীয়ে বেয়া পাব বুলি মুখখন টিপা মাৰি ধৰি ওচৰতে চাই আছো আৰু। সেইবোৰ কথা তহঁতি নাহাঁহিবি আকৌ, আলহী মাকজনীয়ে আকৌ বেয়া বুলি কব নহয় তহঁতক। খুৰা দৃশ্যটো দেখিলে আপোনাৰো হাঁহি উঠিব। কথাটো অৱশ্যে হয়, মোৰো হাঁহি উঠে বুজিছ সেইবোৰ দেখিলে। কিন্তু ৰাখো আৰু হাঁহিটো যেনে তেনে, মানুহবোৰে আকৌ বেয়া বুলি কব যে। খুৰা বুজিছেনে? মাধুৰীমা বৌহঁতৰ ঘৰ গোটেই টিংবোৰৰ ওপৰত কেনেকুৱা ধম 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 জঁপিয়াই ফুৰে বান্দৰবোৰ। গোটেই হুলস্থুল হৈ থাকে ঘৰখন আৰু। মাধুৰীমা বৌয়ে আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল চিঞৰিয়ে থাকে আৰু খেদিয়ে থাকে বান্দৰ আৰু। সঁচা কথা খুৰা, সেইদিনা আমি দুইটা একেলগে বহি থাকোঁতে কি উৎপাত টিঙৰ ওপৰত ধম ধম ধাম ধাম কৰি আছে বান্দৰে। সেইবোৰ যদি কেনেবাকৈ পাতল টিং হ'লহেঁতেন নহয়, টিং ভাগি পেলাই বান্দৰ কাহানিবা ভিতৰত পৰিলেহেঁতেন। খুৰা ঠিডাল লৈ কেনেকুৱা খেদে বান্দৰ, দেখিলে হাঁহি উঠিব। ইপিনে মৰিয়াই সিপিনে মৰিয়াই, চালে চাই থাকিবলৈ মন যায়, খুব হাঁহি উঠে দেখিলে। আমি বহি থাকোঁতে বুজিছেনে খুৰা, মাধুৰীমা বৌয়ে আৰু চাহ দিবলৈ গ'ল আৰু চাহ সানিবলৈ গৈছে, বাকী পেলাই চাহকাপ পানী আৰু আমাক দিছেহি। ভিতৰতে শুকান ৰুটি দুটা আছিলে, বান্দৰে লৈ গ'ল নহয় থাপ মাৰি পেলাই আমাক চাহকাপ দি থাকোঁতে। মাধুৰীমা বৌয়ে ডাঙৰ টকোন এডাল লৈ কেনেকুৱা চিঞৰ বাখৰ কৰিছে খুৰা, আপোনাৰ দেখিলে হাঁহি উঠি যাব। আমি হাঁহি ৰ'বই পৰা নাই। বুজিছে নাই খুৰা, সিহঁতৰ ঘৰত ইমান শাক পাচলি খেতি কৰে চব পুলি চুলি গোটেই শাক পাচলি জলকীয়া কোমোৰা জিকা গোটেইবোৰ উঘালি চিঙি দলিয়াই বান্দৰে কেনেকুৱা অশান্তি কৰে বুলি ভাবিছে আপুনি? হয় খুৰা, একেবাৰে সঁচা কথা। চব শাক পাচলি জলকীয়া কোমোৰা জাতিলাও তিয়ঁহ গোটেই চিঙি ভাঙি শেষ কৰি দিয়ে, ফুলৰ টাববোৰ দলিয়াই দিয়ে একেবাৰে। কেনেকুৱা অশান্তি কৰিছে। মাত্ৰ তেহেঁতৰ ঘৰত নেমু টেঙা আৰু পাণহে ভাল হৈ থাকে, সেইবোৰ বান্দৰে নাখায় যে। অকল সিহঁতৰ ঘৰতে নহয় আকৌ খুৰা, গোটেই গাঁওখনতে ইমান অশান্তি কৰে বান্দৰে। গোটেই ৰাইজে আৰু একদম অশান্তি পাই গৈছেগে, কেনেকেনো বান্দৰবোৰ নহা হয়। হয় তহঁতি ঠিকেই কৈছ। যোন জেগাত বান্দৰ থাকে নহয়, একেলগে 200-300 বান্দৰ একেলগে থাকে। সিহঁতি আহি সেই জেগাটুকুৰাত পুৰা
অশান্তিৰ সৃষ্টি কৰি দিয়ে সকলোকে। ঘৰৰ ভিতৰত কিবা এটা থৈও কোনেও শান্তি নাপায়, সব বস্তু উলিয়াই উলিয়াই লৈ যায়। কোনটো তলকত আহিব, যেনেকেহে আহে মনে মনে চুচুই চুচুই আহিব, আহি পেলাই ক'ত কি আছে তেহেঁতি চব চাই মেলি চব চুচুৱাই চুচুৱাই লৈ যাব। তেহেঁতি নোখোৱা বস্তুটো লৈ যাব, চব চিঙি ভাঙি দলিয়াই বাহিৰত পেলাই দিয়েগে, গম পাৱনে? বহুত দেৰি হ'ল, যাওঁগে আৰু বল, বহুত কথা পাতিলোঁ পাই আজি। বলক বলক চেঙেলী খোৱা, আমি যাওঁগৈ বলক। আকৌ ঘৰতো আকৌ চিন্তা কৰিব নহয়, বাঘ ওলাইছে, বান্দৰ ওলাইছে, কমখন অশান্তি হৈছেনে বাৰু খুৰা চাওকচোন। হয় দে খুৰা চাওকচোন বাৰু, চব বস্তুবোৰ বাৰু আমাৰ ইয়ালৈহে আহিব লাগে, ইমান অশান্তি কৰিছে ন। বল বল যাওঁগে, বল বল ঘৰলৈ যাওঁগে বল। এইদৰে আহি থাকিলে আকৌ ভাল লাগে, আকৌ এনেকৈ আকৌ কথা পাতি পাতি এনেকৈ থাকিলে মনবোৰ ভাল লাগে, নহয়নে বাৰু? হয় হয়, তহঁতি ঠিক কথা কৈছ, বৰ ভাল লাগে এনেকৈ ঘূৰি ফুৰিলে, মনবোৰ ভাল লাগে। তহঁতি আকৌ ইয়ালৈকে আহিবি দেই, ময়ো আহিম, এনেকৈ কথা পাতিম। আবেলি টাইমত ওলাই আহিবিচোন তহঁতি। হ'ব খুৰা, আহিম আকৌ, কিয় নাহিম, আহিম খুৰা আহিম। এইকণ জেগালৈ তহঁতি সদায় আহিবি দেই, ময়ো আহিম। ইমান ধুনীয়া বতাহ মাৰি থাকে দেখিছনে, কিমান ভাল লাগে থাকিবলৈ। ঘৰৰ ভিতৰতকৈ ইয়াত বহুত শান্তি, বিশুদ্ধ বায়ু আমি সেৱন কৰিবলৈ